তোমাক প্ৰথম দিনা দেখোতে দুচকুতে জাননে ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুলে হাঁহিলে উৰুঙা উৰুঙা লাগে মোৰ কিয়নো। কাকেই দেখিলি প্ৰথম দিনা আৰু কোনবাক দেখা পালি ফুলে হাঁহে। কি কথা কয় মাথা চাথা গৰম কৰি ফেলবি। তাই দুটাৰে আৰু বেলেগ কাম নাই, এটাই গান মাৰবি এটাই তাৰ ফুল ওলাবি। কি যে হব ছাৰক আজি কবা লাগব। গুড মৰ্নিং ছাৰ। মৰ্নিং মৰ্নিং মৰ্নিং। পিছে চলিহাত ভাল না খবৰ? আছো ছাৰ কিবাকে থাক থুপাৰকে চলি। দেচোন দে তহঁতক দুটামান আজি প্ৰশ্নই সুধো দে। মানে মই দুটামান অসমীয়া শব্দ কম, তহঁতে ইংলিছত ক'বা লাগে, বুজি পাইছা? পাৰবি না নৰা ক'বা সেইটো কোৱা আগে। বেচো পাৰবি না? ইংলিছে ছাৰ, ইংলিছত মই সাংঘাতিক চকা, পাৰক ফাইনেল। কি কয় পাৰবি তাৰমানে? মই আৰু নৰবি বুলি ভাবছিলো। আপুনি ছাৰ সুধি চাওকচোন এবাৰ, পাৰো নৰো দেখা যাব পাছত। অকে অকে বাৰু কচোন পানীলাওৰ ইংৰাজী কি? কি টান প্ৰশ্ন সুধিলা ভাই, ভাবছিলো কিবা সহজে সুধিব নাপাও। কুকুৰ মেকুৰী কথা ইথানছো কি সাংঘাতিক প্ৰশ্ন সুধি ফেলিলা। কি কওঁ এতিয়া ভাবো ৰ কিবা এটা। কি ভাবছা কো জলদি। ৰব ছাৰ ইমান টান প্ৰশ্ন ভাবি কেনে ক'ব লাগিব, ভুল হ'বও পাৰে। দে 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 কো কো কো। পানীলাও, পানীলাও হলে পানীলাও, পানী মানে ৱাটাৰ আৰু লাও, লাও মানে লাও লাও কিবা এটা লোৱা, লৈ আহা, লোৱা মানে কাম। ইয়েছ ৱাটাৰ কাম, ইয়েছ ছাৰ পানীলাও মানে হ'ল ৱাটাৰ কাম। কি কয় কেংকে হয় কুচোন? ছাৰ পানী মানে হৈ যায় ৱাটাৰ আৰু লাও মানে মানে আহা মানে কাম, ৱাটাৰ কাম। কেনেকুৱা হৈছে ছাৰ? তেতিয়াহ'লে ৰঙালাও মানে কি হ'ব তই কৈছো? ছাৰ একে কথা হ'ল, ৰেড মানে ৰঙা আৰু লাও মানে কাম, ৰেড কাম। এখন হাত দেখছা একে চৰত হোম কাম হৈ যাবি, একেবাৰে ঘৰ ভাবি যায় পুৰুষ চলি কবাৰ। ফেও এইবাৰ তই কয়ে TO2 DO2 জিঅ' কি হ'ব? ডিঅ'ডু ছাৰ জিঅ' হলি গুৱে হ'ব। কি কয় তহঁতে গিলা এটাও শুদ্ধকে কবাই নৰা। এই পঢ়ি আছো এবাৰ দিনে হা। ছাৰ মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছো ছাৰ। কি প্ৰশ্ন দে দে সুধ, সুধচোন সুধ তহঁতে সুধ। ছাৰ আপুনি নৰবই নেকি? কি নৰা কথা কয়? মই নৰা বস্তু কিবা আছে নেকি? এনে মই মাষ্টৰ হা? সুধ। ছাৰ এটা বিৰাট ডাঙৰ বাকচ আছে, বাকচটোৰ ভিতৰত এটা আপুনি হাতী ভৰাব লাগে ছাৰ, কেনেকে ভৰাব আপুনি কওকচোন? সেইটোৰ কিবা কথা হ'ল নেকি নেই? হাতীটো আনি কিনে ভৰাই দিলি হ'ল। ভুল হৈছে ছাৰ আপোনাৰ। প্ৰথমতে বাকচৰ ঢাকনিখন খুলিব লাগিব, তাৰ পাছতহে হাতীটো ভৰাব লাগিব। কথাটো হলি হয়। ছাৰ এইবাৰ কওক আপুনি, সেই বাকচটোত এটা বাঘ ভৰাব লাগিলে কেনেকে ভৰাব লাগিব? কি কয় সেইটো একেই কথা হ'ল, প্ৰথমে ঢাকনিখন খুলি দিলো, তাৰপিছত বাঘটো ভৰাই দিলো। ছাৰ আকৌ আপোনাৰ ভুল হ'ল, সেনেকে নহয় ছাৰ। প্ৰথমে ঢাকনিখন খুলিব লাগিব, তাৰপাছত হাতীটো তাৰ পৰা উলিয়াব লাগিব, তাৰপাছতহে বাঘটো ভৰাব লাগিব। সেই কথাটো মই ভাবাই নাছিলো। হয়তো ছাৰ এবাৰ লাষ্ট এটা সুধিম। দে 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 সুধ সুধ সুধ। ছাৰ হৰিণৰ জীয়েকৰ বাৰ্থডে পাতছি, তাতে গোটেই জন্তুবিলাকক মাতছি আৰু চব জন্তুৱে গেছি, কিন্তু এটা জন্তু যোৱা নাই। সেই জন্তুটো ছাৰ কিয় যোৱা নাই আৰু কোনটো জন্তু যোৱা নাই ক'ব লাগে আপুনি। কোনটো জন্তু যোৱা নাই বুলি কওঁ মই এতিয়া? সিংহ যোৱা নাই চাগে, কাৰণ সি ৰজা যিহেতুকে সিয়ে নাযাব। নহয় ছাৰ, আপোনাৰ আৰু ভুল হ'ল। ছাৰ বাঘ যোৱা নাই,
কাৰণ বাঘটো আপুনি বাকচৰ ভিতৰত ভৰাই থৈ দিছে এতিয়াও আপুনি খুলি দিয়া নাই বাঘটো কি কয় হেইত তহঁতে মানে মাথা চাথা গৰম কৰি দিছে একেবাৰে যা 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 ঘৰত যা আজি যা ছাৰক দিছো না ঠিকছে আজি পুৰা দিছো আজি যোৱা মই যাওঁ